মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি অংকুৰণ পাঠ্যপুথিৰ 14 নম্বৰ পাঠটি গাওঁ হওক। সুন্দৰ এটি কবিতা যাৰ বিষয় হৈছে মৰমৰ আই। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌহনা মিঠা মাতে পাহৰি ভাগৰ। কৰিছিল স্নেহে মোক দুগালত চুমা খাই, তেওঁ মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকুপানী ধাৰেৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই। টোপনিত লালকাল মুখখনি চাই, তেওঁ মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেবে নৰিয়াত দুখ পাই, একেথিৰে কোনে মোৰ মুখলৈ চাই। মৰো বুলি কান্দিছিল কাঢ়ি হুমনীয়া, তেওঁ মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেবে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি। নিচুকাইছিল মোক নাম গুণ গাই, তেওঁ মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈ সিজনাক মই পাহৰিম। স্নেহে ভকতি মোৰ বাঢ়োক সদায়, তজু চৰণত হেৰা মৰমৰ আই। সুন্দৰ এটি কবিতা নহয় জানো বাৰু? যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে নতুন ভিডিঅ'বোৰৰ কাৰণে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।